নিজৰ দল শক্তিশালী হ'বলৈ তাৰমানে কংগ্ৰেছে নিজৰ দুৰ্বলটো প্ৰকাশ কৰি দিলে নেকি ছাৰ? এইবিলাক কথাটো এনেকুৱা BTAD পঞ্চায়ততো কংগ্ৰেছ ক'ত আছে দেখিলে BTAD ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ ক'ত আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনততো থাকিব লাগিব যে এই লিষ্টত আছে BTAD কংগ্ৰেছৰ পজিশ্যন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ কিয় নাহিছিলোঁ মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব গ'লোঁ যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত 2খন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহোঁ তুমিও নাহোঁ কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকোঁ তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি আজি এতিয়া তামোলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি পাগলা দিয়াৰ ওপৰত 2খন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি গতিকে কংগ্ৰেছ বাদ দিলে বাকী একো প্ৰব্লেম নাই